guys, welcome back to my YouTube channel. কি খবৰ সবৰে আশা কৰং ভালে আছে সবে মইতো ভালে আছো বহুত ভাল আৰু বৰ্তমান বাইছে ৰাতিৰ 9টা আমি ভাত সাত খাই ওলালুং তো এলাই ভিডিও গো আৰম্ভ এই ৰাতি 9টা বজাত ভিডিও গো আৰম্ভ কৰাৰ কাৰণ হ'ল কালি অলপমান আজি পাক ফেলাই থলুং কালি তাৰ মানে অলপমান ঘৰত পূজা আছে ময়ৰৰ বাৰ্থডে হয় ময়ৰ বাৰ্থডে কালি তো কালি অলপমান ঘৰত আয়োজন এটা আছে সৰু কৰি ডাঙৰ কৰি নহয় এইগিলা দুখাম বুলি ভাবছুং তো ভিডিও গো চাই থাকবিতা শেষৰ লাগি কি কৰং তুমি সবে চাবি আৰু যদি ভাল লাগে এটা লাইক কমেন্ট আৰু শেয়াৰ কৰবা নকং সাবস্ক্রাইব করবি আর ওচৰতে থাকা বেল বাটন গো হিট কৰি দিবি ঠিক আছে তো মোর লাগছে সর্দি অলপমান নাকেদি কাঠা কোৱা নিচিনা লাগি আছে আৰু মোর যে এনেকা মাত গো এনেকা হলে মই বহুত ভাল পাওঁ সর্দি লাগিলে যে মাত গো অলপ মোটা মোটা হয় নাকেদি কাঠা কোৱা নিচিনা লাগে মই বহুত ভাল পাওঁ আৰু কাই ভাল পাওঁ কমেন্টত কবি হা এলা আমি ওলাইছোঁ ঘুমাবা মোৰ লগত আছে সয় হাই কৰি দে তাই আমি দুজন একেলগে ঘুমাং আৰু কোনোবাবিলাক ময়ো ঘুমাই সেনেকৈ আৰু চলং যিহেতু মিষ্টাৰ নাই অলপমান মানে ৰুমটো খালি লাগে বহুত চবেতো গমেই পাৱা কিছুমান যিগিলাখনৰ মানে লগত হাজবেণ্ড চব সময় নাথাকে আমি চব গমেই পায় কেনেকুৱা লাগে তো এই দুইজনেই আৰু মোৰ লগত থিয় হয় বহুত ভাল লাগে এনেকৈ আচলতে মিষ্টাৰ মানে নাথাকিলেও মানে ইমান ফিল নহয় এটা নহলে বহুত অকলশৰীয়া ফিল হ'ল হয় ইমি দুটাই মানে মোক বহুত মানে কি কৰে অলপমান একেলগে থাকে তো ভাল লাগে মনগিলাখন তো গাইজ ভিডিও গো শেষৰ লাগি চাবি আৰু কালি কি কৰং দুখাই থাকিম ঠিক আছে গুড নাইট আজিৰ কাৰণে মই যাৱা নাই আৰু এটা কথা ক'বা লগা আছে আজি ৰাতিপুৱাই মানে ভাত বনাই থকাৰ সময়ত দুইজন ভাগিনা আছিল আৰু তামি আনছিল মাছ 1.5 কেজি আনছিল মাছ সৰু মাছ তাৰ মানে শুকাই থবা কৈছে মিষ্টাৰে তাৰ মানে ইমান ডিমান্ড মিষ্টাৰৰ মানে বাহিৰত থাকি মানে একেবাৰে পুৰা অৰ্ডাৰ দি থাকে কি কম আৰু তাক বলে লাগে পটিয়া মাছ মানে বেলেগ কৰি একদম এক্সট্ৰা কৰি কিবা বলে এটা ৰেচিপি মানে বানাব আৰু ঘৰত আহিলি সেইকাৰণে মানে মোক কুমা দিনৰ কবাৰে কৈ আছে বলে বইতা মাছ তই হেৰি শুকাই থবি মানে কি কম আৰু পুৰা অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ আহিব আৰু যেনিবা বেছি দিন নাই আৰু একমাহ মান পাছত আহিব এইখান মাহতে আহিবা খুজিছিল কিন্তু ছুটি নাপাল সেইকাৰণে মানে আৰু একমাহ পষ্টপন কৰবা লগা পৰিল উপায় নাই আৰু বিহাৰত ইলেকশ্যন চলি আছে কাৰণে মানে গ্ৰুপৰ বহুত পাঠাইছে তাই যাৱা নাই তো সেইকাৰণে মানে আহাগো অলপমান পাউচাল আহিব তো মনগতো অলপ ভাল লাগি আছে লাহে আৰু যিহেতু শৰৎকাল মনগিলাতো এনেও ভালে লাগি থাকে এনি টাইম তোমাৰ নালাগেতে কবিতা কমেন্টত তো সেইকাৰণে মানে ভাগিনা দুটাই মাছ আনছিল ছোট চাং মাছখিনি কেংকা আছিল শুকাই মানে কৰা হয় এইখিনি মানুষে 1.5 কেজি মাছখিনি এই দুজনে সেই দুইজন ভাগিনা একদম টাটকা মাছ লৈ আহিছে ৰাতিপুৱাই গোটাই ভালে লাগিল যেম্বা মাছ কৈ খানি টাটকা গোটাই পাকঘৰৰ পাৰে গুড মৰ্নিং দিলোঁ আমি অলপমান ৰুম চুম চাফা কৰাৰ পাছত এবাৰ চাহ খাই অলপমান আজৰি হ'লোঁ আৰু এবাৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ কাৰণে মানে কোমোৰা দিছোঁ সৰু পিচ কৰি কাটিয়া ৰাতিপুৱাৰ আহাৰ সেনেকৈ খাম আমাৰ ব্ৰেকফাষ্ট মানে ভাতে গমে পাইছে আমি অসমীয়া মানুহ নহয়তে তো কেক গতো অলপমান হেৰি ঘৰতে বানাং বুলি ভাবছোঁ কেনেকা হয় নাজানো তোমাক দুখাই থাকিম খাবাও কেনেকা হয় সিগতো কম তো মই কামত লাগং চাই থাকক ভিডিঅ' গ কেকখিনি বনাৰ কাৰণে মই লৈছোঁ 5 কাপ ময়দা তাৰপিছত চেনি লৈছোঁ 2 কাপ আৰু এচিকুটমান নিমখ লৈছোঁ অৰিঅ' বিস্কুটৰ মাজৰ ভিতৰ বগা অংশখিনি লৈছোঁ বাকি বাহিৰৰ এই অংশখিনি পাছত ব্যৱহাৰ কৰিম তো আৰু লৈছোঁ ডিমা দুটা লৈছোঁ আৰু গাখীৰ লৈছোঁ মই 2.5 কাপ আৰু লগতে ৰিফাইন তেল লৈছোঁ 1/2 কাপ
যিগো পাত্ৰত মই কেক বনাবার কাৰণে ৰেডি কৰছোঁ সেইগো পাত্ৰত ঢালাৰ আগে আগে মই ইনো আৰু বেকিং সোডা মিক্স কৰিয়া তাতে ঢালিয়া দিম। মিক্স কৰা হ'ল এই মিশ্ৰণ কেকৰ মিশ্ৰণ আৰু ইফালে এনেকা কৰিয়া ললো অলপমান ময়দা ওপৰতে ছটিয়াই দিলোঁ আৰু হেলা হেৰি হয় বস্তুবোৰ লাগি নধৰে আৰু ইফালে কেৰাহী গৰম হবা দিছোঁ। এতিয়া এইবাৰ আগতে বানাইছিলোঁ যে কেক তাৰে নিমখখিনি মানে এনেকৈ ছেভ কৰি ৰাখিছিলোঁ ভৱিষ্যতে বানাম বুলি। তো এতিয়া এইবাৰ ঢালিয়া দিম কেৰাহী গটত হা। তো নিমখখিনি এনেকৈ ভাল কৰি চবফালে এনেকৈ দিয়া লওঁ। অলপ সময় গৰম হবা দিম আৰু যোনবিলাক নিমখখিনি গৰম হয় তাৰপাছত আমি এতিয়া এই মিশ্ৰণখিনি এতিয়া ঢালাৰ পাছত তাৰপাছত আমি এতিয়া বহাই দিয়া ঢাকি দিম 45 মিনিটমান ৰাখিম। তাৰপাছত আমাৰ কেক ৰেডি হৈ যাব। কেকৰ অলপ সোৱাদ হবার কাৰণে কাজু বাদাম দিব লাগছে খুৰীয়ে। এবার উঠাই দিবা পারা হলো আর মামা লাগবা করে 45 মিনিট আর 45 মিনিট পাছত কেক হয়ে যাবে। কেক গটৰ ওপৰত দিয়াৰ কাৰণে গাখীৰত এবাৰ অৰিঅ' বিস্কুট আৰু কফিৰ পেকেট গলায়া অলপমান এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম। তাৰপাছত হৈ যাব আমাৰ কেক ৰেডি। অলপ পাছত এলা ষ্টাইল কৰি দিম। তো গাইস খাই দাই এফাইলা হলো দুপৰৰ ভাত। এবাৰ আৰু অলপমান কাম আছে, মই পাকঘৰৰ পৰা এলাল লাগি ওলাবাই পাৰা নাই মানে ইফালে দালি চালি সব মানে বস্তুখিনি ৰেডি কৰি দিলোঁ। অলপ পাছত আহিব কাবাই অলপমান হেল্প কৰিব আহিব কৈছোঁ আৰু দুইজনমানক মাও হয় ভাগিনী। তো আমি আহিব তাৰপাছত বানাম একেলগে প্ৰসাদৰ যোগাৰ কৰিম। তাৰপিছত মই ভাবিছোঁ অলপমান পায়সো বানাম আৰু পায়স বনাৰ কাৰণে বস্তুখিনি ৰেডি কৰি থলোঁ। এইখিনি হ'ল জহা চাউলখিনি ধুইয়া কাকলিয়া অলপ সময় ফিটিবা দিওঁ। তাৰপাছত এইফালে এইখিনি ইনগ্ৰেডিয়েণ্টছ তেজপাতা, তাৰপিছত কিচমিচ, বাদাম, কাজু বাদাম আৰু চেনি লাগব আৰু অলপমান বেলেগ কৰি বাদাম সেই বস্তুবোৰ এলাও কৰা হোৱা নাই, দুখাই আছোঁ ঠিক আছে। আৰু ইফালে থৈছোঁ প্ৰসাদৰ বুট মুগ ফিটায়া এইটো এলাকা আমি আহিলে গোটাই মাখাই একেলগে কৰিম। আপেল আঙুৰ আনছে এতিয়া থৈ দিছোঁ, গোটাইখিনি কাটা কুটা কৰাৰ পাছত লগ পাই আছোঁ। এয়া অলপ নাৰিকল ৰুকিয়া ললুং। এবাৰ এতে গাখীৰ গটত ঢালিয়া দিম। পায়সৰ কাৰণে এতে তেজপাত কি ইনগ্ৰেডিয়েণ্টছ আছিল গোটাইখিনি দিয়া হ'ল। এবাৰ এতে নাৰিকলখিনি ঢালিয়া দিম। এবাৰ অলপ পাছত চাউল দিয়াৰ পাছত আমাৰ পায়স ৰেডি হৈ যাব। দালি হবা হৈ আছে, দালি আৰু ইফালে কেক আধা দি ৰেডি, এইফালে দি পায়স, তাৰপিছত আৰু ইফালে পুৰি ভাজাৰ কাৰণে মানে চুলা ৰেডি কৰিব লাগছে। আৰু ইফালে এইখিনি কাৰিকৰ আনছো শুধু বঙাইগাঁও পৰা আনিছোঁ, শুধু বঙাইগাঁও। তাৰপিছত এই দুখনি এখন অহাই তেৰ আছে তেৰ পুৰি খাম আৰু আজি তাৰমানে লক্ষী পূজা উপলক্ষে আৰু লগতে ময়ৰো বাৰ্থডে একেলগে পড়ছে তো সেইকাৰণে আৰু আমাৰ পূজা কৰা হ'ল। এবাৰ ইফালে বহাই দিছোঁ চাহ, মানুহগিলা আহিলে চাহ ঠাহ দিম। তাৰপাছত আৰু এইফালে কেক ৰেডি ভালকে দেখাই আছোঁ কেনেকা লাগছে। ঘৰতে বানাইছোঁ তো যিমান হ'লেও অলপমান যোগাৰ কৰি বানাইছোঁ, হ'লেও ভাল লগা বুলি কবি আৰু সেলাহে ভাল লাগব না। আমাৰ বাৰ্থডে কালি কেক কাটিবা ওলাইছে। এতিয়া বহুত ধৰণৰ ভেৰাইটি আছে, দাও আছে, কটাৰী আছে, ইখান হ'ল বাঁহৰ টেন্ঠুৱা দাও কোন খানে দিবা ইচ্ছা কৰে কাটিলে হ'ল। ও পাছা ইখান লৈছে অলপমান ষ্টেণ্ডাৰ্ড নিচিনা আৰু দে কাটে দিবা। হ্যাপি বাৰ্থডে টু ইউ, হ্যাপি বাৰ্থডে টু ইউ, হ্যাপি বাৰ্থডে টু ইউ ডিয়াৰ ময়া, হ্যাপি বাৰ্থডে টু ইউ। Segura diri akhirnya aku lagi.
Sini na ba dumot? Guys, আমাৰ পূজা থূজা সম্পন্ন হ'ল আৰু বাৰ্থডে পাৰ্টিখিনিও সৰু সুৰা কৰি গেল। ঘৰতে কেক বনাইছিলোঁ, কেকবোৰ কিন্তু খাব ভালে হৈছিল, বেয়া হোৱা নাছিল আৰু অলপমান ফূৰ্তিও কৰলোঁ। হোপ আপোনালোকে চাই ভাল পালে ভিডিঅ' গ আৰু যদি ভিডিঅ' গ চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰবা নাপাহৰিবি। শেষত কি ক'ম আৰু ভিডিঅ' চোৱাৰ এইখিনিলৈকে যদি চাই আছা তেনেহ'লে বহুত ধন্যবাদ। শুভৰাত্ৰি, বাই বাই, থেংক ইউ ফৰ ৱাচিং।